নমস্কাৰ বন্ধুসকল, আমি আহিছোঁ ৰঙিয়াৰ বিহাপাৰা অঞ্চললৈ আৰু বিহাপাৰা অঞ্চলত আমি মকিবালিৰ ঘৰত আহিলোঁ। আজি আমি মুৰ্গী ফাৰ্ম এখনত সোমালোঁ আৰু কেনেকৈ মানে মুৰ্গী ফাৰ্মখন তেওঁ কেনেকৈ আগ্ৰহী হ'ল, কেনেকৈ কৰিব মানে নিজৰ মানে প্ৰেৰণা পালে। আহকচোন আমি মকিবালিৰ ওচৰলৈ যাওঁ। মকিবালি নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ মুৰ্গী ফাৰ্মখন আপুনি কেতিয়াৰ পৰা কৰিছিলে এনেকৈ? এইটো হয় 3-4 মাহ মানে। 3-4 মাহ হৈছে, বেছি দিন হোৱা নাই, খুব বেছি। হয় হয়, এইটো কেই নম্বৰ বেটছ হয় আপোনাৰ? এইটো মোটামুটি 3 নম্বৰ হৈছে। 3 নম্বৰ বেটছ। 3 নম্বৰ বেটছ মানে প্ৰথম দুটা বেটছত আপুনি কেনেকৈ লাভ পাইছিলে? লাভটো ভালেই হৈছে, মোটামুটি 15,000-20,000 এনেকুৱা হয় আৰু। হয় বন্ধুসকল, 15-20 হাজাৰ টকা লাভ আপোনাৰ এমাহত 15-20 হাজাৰ টকা লাভ মানে ধুনীয়াকৈ কৰিব পাৰে ঘৰতে থাকি। বন্ধু আপোনাৰ মানে আপোনাৰ ইয়াত কিমান মুৰ্গী কিমান আনিছিলে? 300 পোৱালি। 300 পোৱালি। আগৰবাৰো নিশ্চয় 300 আনিছিলে নে? মানে কি আপোনাৰ আৰু বঢ়োৱাৰ কথা ভবা নাই নেকি ইয়াত? আৰু বৰাম ভাবিছোঁ, এতিয়া মানে অলপ পইচাৰ অলপ সমস্যা। নতুন কাৰণে অলপ পইচাৰ প্ৰব্লেম চলি আছে। হয় হয় হয়। ইয়াৰে কি মুৰ্গীটো কেলকাতাৰ পৰা অনাইছিলে ন? আপোনালোকৰ যোগাযোগ কৰিলে ইয়াৰ পৰা মুৰ্গী পাব পাৰে। পোৱালি যিটো মানে কি আপোনালোকৰ লগত যোগাযোগ কৰিলে পাব পাৰে, নহয় জানো? বন্ধুসকল, আমি মকিবালিৰ লগত যোগাযোগ কৰিলেও আমি মুৰ্গীৰ পোৱালি পাব পাৰোঁ। আপোনাৰ মানে দানা পানীবিলাক এইবিলাক ক'ত পৰা পায় আপোনালোকে? দানা পানী এইবিলাক আমাৰ ৰঙিয়াৰ পৰা পায়। গতিকে দানা পানী ৰঙিয়াৰ পৰা পায়। বাকী আপোনাৰ সেই ভেকচিন যে দিব লাগে, সেই ভেকচিনটো কেনেকৈ দিব লাগে আপুনি কেনেকৈ জানিলে যে ভেকচিনটো দিব লাগে? নিশ্চয় ভেটেনাৰী আছে ওচৰত। ভেটেনাৰী আছে, ডক্টৰ আছে। গতিকে ডক্টৰৰ পৰা পৰামৰ্শ কেনেকুৱা পায়? আপোনাৰ যিটো মহকুমা ডক্টৰ আছে, পৰামৰ্শটো ভালেই পায় কিজানি? হয় দিয়ে। এতিয়া বন্ধুসকল, আপোনালোকে এনেকুৱা মুৰ্গী ফাৰ্ম এখন কৰি সৰুকৈ ঘৰত মুৰ্গী ফাৰ্ম এখন কৰি লৈ মানে কি পশু চিকিৎসাৰ পৰামৰ্শ লৈ এনেকৈ কৰিব পাৰে। ইয়াৰ মানে যেতিয়া ভেকচিন দিয়া যায় তেতিয়া কোনো ধৰণৰ ইয়াত মানে বেমাৰ নহয়, নহয় জানো মকিবালি? নহয়। গতিকে আপুনিতো তেনেকৈ লোচৰ ঘৰত যাব লগা হোৱা নাই? ইনকাম ভালে পাইছে। তাৰমানে কি ঘৰতে থাকিও এখন ধুনীয়াকৈ মানে এখন মানে ফাৰ্ম কৰিব, বেছি জেগাও নালাগে, বেছি ঠাই নালাগে, অলপ ঠাইতে হৈ যায়। মোটামুটি 10-15 হাজাৰ টকাৰ এটা ৰুম ধুনীয়াকৈ ওলাই যায়, হৈ যায়। গতিকে আহকচোন বন্ধুসকল, আমি মকিবালিয়ে মানে মাৰ্কেটটো ক'ত কেনেকৈ কৰে আমি জানি লওঁ। মকিবালি আপুনি ইয়াৰে মাৰ্কেটটো কেনেকৈ কৰে? মাৰ্কেটটো যে মুৰ্গীটো যে ওলায়, এই বেপাৰী আপোনালোকৰ ওচৰত ব্যৱসায়ী নিব আহে নে আপুনি মানে খুচুৰা বিক্ৰী কৰে? বেপাৰী নিব আহে, খবৰ দিলে বেপাৰী নিব আহে। হয় হয় হয়। লছটো নহয় বেপাৰী নে? লছ নহয় নহয় ন? কিমানকৈ নিয়ে পাৰ কিলো? কিমানকৈ নিয়ে বেপাৰী ইয়াৰ পৰা? 160 টকা, 170 টকা। 160-170। নিশ্চয় ভাল ইনকাম হয়। আৰু এটা মুৰ্গী আপোনালোকে কিমান ওজনত দিয়ে? মাৰ্কেটত কিমান ওজন হ'লে দিয়ে? এটা মুৰ্গী 700-800 গ্ৰাম, 1 কিলোৰো যায়। হয় হয়। 700-800 গ্ৰামত বেছি দিয়া যায়। 700-800 গ্ৰামত দিয়া হয়। আপুনি কিয় 1 কিলো মানে 2 কিলো এনেকুৱা কিয় নাৰাখে? আপুনি যে 700-800তে ওলাই দিয়ে, কিয় নাৰাখে? কিহৰ কাৰণে নাৰাখে? ইমান দিন ৰাখিলে অলপ খোৱা পানীৰো অলপ হেৰি হৈ যায়। হয় হয় হয়। আপুনি এটা ভাবেনে বোলে 700-800তে আমাৰ এটা ভাল এটা চাহিদা হয়? ডাঙৰকৈ ৰাখিলে খানাটো অলপ বেছি, খানাটো বেছি লাগে। সৰুতে দিলে প্ৰফিটটো অলপ বেছি হয় হয়। আৰু কাষ্টমাৰো মানে পচন্দ কৰে সৰু মুৰ্গী। সৰু মুৰ্গী ভাল, অসুবিধাও হয় হয়। বন্ধুসকল, নিশ্চয় আপোনালোকে এনেদৰে মানে সৰুকৈ হ'লেও এখন মুৰ্গীৰ ফাৰ্ম কৰিব পাৰে, য'ত মানে কি বছৰি আপোনাৰ মিনিমাম 1.5-2 লাখ টকা ইনকাম কৰিব পাৰে। মানে যদি আপোনাৰ 20 হাজাৰকৈ হয়, মকিবালিয়ে 300 মুৰ্গীত 20 হাজাৰ মানে লাভ হোৱা বুলি কৈছিলে। 15,000-20 হাজাৰ মানে অতি সহজে লাভ হোৱা বুলি কৈছে। তেতিয়াহ'লে বছৰত আমাৰ 1 লাখ-1.5 লাখ টকা আজাৰ ইনকাম কৰিব পাৰে। গতিকে আপোনালোকেও এনেকৈ মানে মুৰ্গী ফাৰ্ম এখন কৰি ধুনীয়াকৈ লাভৱান হওক, এই আশাৰে আজিলৈ এৰিছোঁ। নমস্কাৰ।